খুব ধুনীয়া ভাটৌ চৰাই সত্যজিৎ ভাই আৰু এই বুটৰ ড্ৰাইভাৰ একদম টিপটপ বুট চলায় হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল তো বহুত দিন ঘৰতে লকডাউন কি কৰিম বহি আছিলোঁ তো আজি ভাবিলোঁ ব্লগ এটা কৰোঁ ঘৰৰ পৰা ওলাইছোঁ আজি আহি পাইছোঁ লাজম পথাৰ তো আজি আমি যাম সীমান্ত টেঙাপানী গাঁও আমাৰ ডিৰাক অঞ্চলত বৰষুণ দিলে চাগে দেই একেবাৰে ৰাস্তা তিতি আছে তো গাইজ ডিৰাক চাৰিআলিৰ পৰা সোমাই আহি তৰাজনীয়া গাঁও আৰু পাৱৈ পাৰ হৈ এখন কিবা ৰিজাৰ্ভ পাৱৈ ৰিজাৰ্ভ নেকি আৰু এইটো কিবা ডিৰাক মুখ বুলি কয় এইখিনি আৰু ডিৰাক মুখ পাৰ হৈ এইটো পাইছোঁ এইটো মথাউৰি মানে মথাউৰিৰ ওপৰৰ ৰাস্তাটো হৈছে এতিয়াও পিছ হোৱা নাই তো এইটো খুব ধুনীয়া এটা পুখুৰী ৱাও খুব ধুনীয়া পৰিৱেশ অলপ নামি চাই ল'লোঁ ভাল লাগিলে খুব ধুনীয়া ৱাও এইটো পুখুৰী আচলতে কিন্তু ভাল লাগিছে খুব ধুনীয়া পৰিৱেশ এইটো টেঙাপানী ঘাট আৰু ইফালে সেইখন সীমান্ত টেঙাপানী গাঁও তো গাইজ সীমান্ত টেঙাপানী গাঁৱলৈ যাবলৈ নদিহিং নামৰ নদীখন মানে এই দিহিংখন পাৰ হৈ যাব লাগিব আৰু এনেকৈয়ে ৰাইজে অহা যোৱা কৰি থাকে আৰু অসম আৰু অৰুণাচলৰ একেবাৰে সীমাত অৱস্থিত গাঁও আৰু এনেকৈয়ে ৰাইজে অহা যোৱা কৰে এইটো ঘাট আৰু ইয়াতে উঠি যাম ইপাৰলৈ মানে সীমান্ত টেঙাপানী গাঁৱলৈ তো এনেকৈ পাৰ হয় মানুহবিলাক খুব কষ্টৰে বহুত দিগদাৰ হয় কেতিয়াবা বাৰিষা বতৰটো বহুত দিগদাৰ হয় তো মই একেবাৰে ওপৰত বহি ল'লোঁ নাৱৰ ওপৰত আৰু এনেকৈয়ে পাৰ হৈছোঁ তো বহুত মানুহৰ কাৰণে এয়া সদায় পাৰ হয় অহা যোৱা কৰে আগতে সৰু নাও আছিলে এনেকুৱা সৰু নাওবিলাক আছিলে কিন্তু আজিকালি এই মেচিন নাৱত যায় তো ঘাটত নাৱৰ পৰা নামি যদি আপোনাৰ বেছি ভোক লাগে অথবা ভাগৰ লাগে ইয়াতে কিবাকিবি পাব এখন দোকান আছে দোকানতে ময়ো কিবা এটা খাই ল'লোঁ আৰু খাই বৈ এতিয়া আকৌ যাম আৰু বহুত দিনৰ মূৰত চাইকেল মানে লগৰ এজনৰ দেউতাকক লগ পালোঁ তো ফ্ৰেণ্ডছ কথাটো এনেকুৱা হ'ল যে মোৰ লগৰ এজনৰ দেউতাকক লগ পালোঁ ঘাটতে আৰু তেওঁ কিবা বিশেষ কামত নদীৰ ইপাৰলৈ গৈছে তো তেওঁ মোৰ বাইকখন লাগে বুলি ক'লে কিবা অলপ সোনকালে যাব লগা আছে বুলি ক'লে তো তেওঁক মোৰ বাইকখন দি মই এই চাইকেলখন লৈ আহি আছোঁ হেই আটা কি কৰিছা তো আহি পালোঁ লগৰজনৰ ঘৰৰ লগৰজনে ঘৰ সাৰি আছিলে এনেকৈয়ে ভাত চাত বনাইছানে আমাৰ মৰমৰ আটা শিল্প আটা আৰু বৰ ক আটা তো লগৰজনৰ ঘৰত বহিলোঁ বহি ঠাণ্ডা পানী খালোঁ আৰু লগৰজনৰ লগত অলপ সুখ দুখৰ কথা আলোচনা কৰিলোঁ ধুনীয়া বস্তু এটা লগ পালোঁ এইটো ভাটৌ চৰাই আৰু মোৰ আঙুলি খাই দিছেচোন খুব ধুনীয়া তো এই দাদা এজনৰ ঘৰত সোমাইছিলোঁ তো ভাটৌ চৰাই এটা পুহিছে দেখি ভাল লাগিলে এইটো ক'ল্ড ড্ৰিংক এই ভণ্টিহঁতে ক'ল্ড ড্ৰিংক বনাইছে এয়া তো ফ্ৰেণ্ডছ এতিয়াতো লকডাউন আৰু লকডাউনত কি কৰিব সৰু সৰু ল'ৰা ছোৱালী ভণ্টিসকলে ঘৰতে এনেকৈ ক'ল্ড ড্ৰিংক বনাই খায় আৰু মোৰ দেখি খুব ভাল লাগিলে এনেকৈ নেমুটো থেতালি বাঁহৰ পাইপ এডাল মানে বাঁহৰ যিটো সৰু চুঙা থাকে তেনেকুৱা এডাল সোমাই দিয়ে তাকে পাইপৰ নিচিনাকৈ আৰু এনেকৈয়ে ক'ল্ড ড্ৰিংক বনাই খায় অলপ আহিছে বঢ়িয়া কি ধুনীয়া আইডিয়া একো পইচা নালাগে গাঁৱতে ক'ল্ড ড্ৰিংক একদম নেচাৰেল ক'ল্ড ড্ৰিংক বনাই খাওক তো ফ্ৰেণ্ডছ এই দেউতা এজনৰ ওচৰলৈ আহিলোঁ আৰু দেউতাক ভাবিলোঁ মাত এষাৰ লগাই যাওঁ ভালে আছে ন অঁ বহুত দিনৰ মূৰত ওলালোহি তো আৰু এইজনী আমাৰ বাইচাও মানে আইতাক বাইচাও বুলি কয় এইটো টেঙাপানী গাঁৱৰ ডেকা ল'ৰা নামটো কৈ দিয়া আকৌ পংকজ মৰাণ তো ফ্ৰেণ্ডছ এইফালে আহিলে দেউতা আৰু বাইচাওক বা আগৰ পৰাই চিনি পাওঁ তো দেউতা বাইচাওক মাত এষাৰ লগাই গ'লে ভাল পায় আৰু মোৰো ভাল লাগে খুব ভাল লাগে এনেই সোমাই গ'লোঁ আৰু তো গাইজ ৰাতিটোতো টেঙাপানীতে কটালোঁ তো ৰাতিপুৱা শুই উঠি এয়া মুখ হাত ধুলোঁ এয়া ভণ্টি আৰু অলপ মুখ হাত ধুই গৰু গৰম গাখীৰ আছিলে আই খীৰাই থৈছিলে তো গৰু গৰম গাখীৰ খাই এতিয়া টেঙাপানীৰ বাকীবিলাক দৃশ্য আপোনালোকক আৰু এয়া সীমান্ত টেঙাপানী গাঁৱৰ নেমু বাগানৰ দৃশ্য তো গোটেই গাঁওখন প্ৰায় নেমু খেতিয়ে ভৰি পৰি আছে আৰু নেমু আছে যদিও কিন্তু উচিত মূল্য ৰাইজে পোৱা নাই
মানে খেতি আছে গোটেই যিমান মাটি আছে চব নেমু খেতিটো ট্ৰেন্সফাৰ হোৱা নাই, বিক্ৰী কৰিব পৰা নাই। আমি ক'ত দিম? 30 টকা 100 নেমু দাম, 15 টকা চিঙুতে দিব লাগে, তেতিয়াহ'লে আমি গেহোঁ 15 টকা পাওঁ। আৰু এখন যে দেখিছে এখন আপেল বগৰী বাগান হয়। তো গাইজ এইবিলাক মানে আপেল বগৰী গছ হয় আৰু আপেল বগৰী বাগান এখন নতুনকৈ পাতিছে আৰু এজন হ'ল মালিক। কি ক'ব? মানে তেনেকৈ আৰু লগাই থকা হৈছে আপেল বগৰী, এইবছৰ প্ৰথম লগোৱা হৈছে। তো এতিয়া লাগিব আৰু এইবাৰ ফুলিব আৰু ফুলি পৰাই লাগিব আৰু প্ৰথম। এতিয়া আছোঁ ভেন্দি খেতিত আৰু ভাবিলোঁ ঘৰলৈ অলপ ভেন্দি লৈ যাওঁ। এনেই কেনেকুৱা হৈছে? ভেন্দি খেতি ভালে হৈছে বাৰু। লকডাউন হোৱাৰ পৰা এইবিলাক মানে দিগদাৰে আছে অলপ বেচিবৰ কাৰণে, বজাৰলৈ নিবৰ কাৰণে। তো টেঙাপানী গাঁৱৰ পৰা অলপ তাজা ভেন্দি ল'লোঁ আৰু যাবলৈ ওলালোঁ। ইতিমধ্যে যাবলৈ ওলাই এয়া আহি মই নাৱৰ তলতে বহি লৈছোঁ। আৰু সত্যজিৎ ভাই আৰু এই বুটৰ ড্ৰাইভাৰ একদম টিপটপ বুট চলায়। এনেকৈ টেঙাপানী আহিলে ভাল লাগে খুব। তো গাইজ আজিৰ ভিডিঅ'ত ইমানেই আছিলে। যিসকলে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ